তেজপুৰ সদৰ থানাৰ ওচৰত আছোঁ বৰ্তমান। আহিছিলোঁ কৰ্ম সংক্ৰান্তত। কৰ্মৰ মাজতে বাটতে এজন লগ পালোঁ ককাইদেউ। শাৰীৰিকভাৱে অক্ষম হয়, কিন্তু তেওঁৰ গীতত মুক্ত হৈ মই আজি ৰখিব নোৱাৰিলোঁ। আৰু তেওঁৰ গীতত লগ পাই মই আজি থাকিব নোৱাৰিলোঁ। সেই গতিকে আহি পেলাই মই ককাইদেউৰ ওচৰত অলপ সময় ৰখি পেলাই তেওঁৰ গীতৰ মাজত মই সোমাই পৰিছোঁ। বৰ্তমান উপস্থিত আছে মোৰ লগত ককাইদেউ। ইয়াৰ ককাইদেউ দেখিছে, ককাইদেউ মোৰ লগত আৰু এতিয়া এটা গীত ধৰিব ককাইদেউৱে। খুব সুন্দৰ ধুনীয়া গীত এটা ককাইদেউ শুনাই দিয়ক। বৰ্তমান তেজপুৰৰ মাজমজিয়া সদৰ থানাৰ ওচৰত আছোঁ আমি। তেজপুৰ মাজমজিয়া সদৰ থানাৰ ওচৰত। ককাইদেউৰ সম্পূৰ্ণ অৰিজিনেল ঘৰ হৈছে নলবাৰীত। তেওঁ তেজপুৰৰ লজত থাকে। ডেইলি বোলে 300 টকাকৈ ভাড়া দি পেলাই তেওঁ থাকে। এইজন আমাৰ মৰমৰ ককাইদেউ। খনিগা কুকুৰে লব ইয়াতে দেখো নতুন খবৰ কোনে তুমি চাৰিৰ লাগো ফুলৰ পাতা আজোন আজোন এই গাঁও আপোনাত এই গাঁও নিচে এই খনিগা কুকুৰে কাপোৰ ইয়াতে দেখো নতুন কাপোৰ কোনে তুমি চাৰিৰ লাগো ফুলৰ পাতা আজোন আজোন এই গাঁও আপোনাত এই গাঁও নিচে বহুত ধুনীয়া গায় ককাইদেউৱে, খুব ভাল লাগিছে। আপোনালোকে সকলোৱে চাওক ককাইদেউ। ককাইদেউ অৰিজিনেল কৈছে নলবাৰীত, তেওঁ থাকে তেজপুৰ লজত থাকে, লজত ভাড়া। এইটো তেওঁ উপাৰ্জন কৰে। মাতটো ইমান সুন্দৰ, সকলোৱে শুনিব। আগলি বাহৰ বগলী নাচিছে আগলি বাহৰ বগলী নাচিছে আল ফুল গৈ অহুৱা হালিছে মুখে মুখে হাঁহি দেখো মুখে মুখে হাঁহি দেখো ফুলৰ পাত আজোন কাজোন এই গাঁও
বাইদেউৰ সম্পূৰ্ণ নামটো আপোনাৰ? মোৰ নাম ৰাজীৱ আলী। ৰাজীৱ আলী তেওঁৰ সম্পূৰ্ণ নাম, আৰু তেওঁৰ ঘৰ হৈছে নলবাৰীত। তেওঁ থাকে তেজপুৰ লজত থাকে। এইটোৱে তেওঁ উপাৰ্জন কৰে, আৰু তেওঁ শাৰীৰিকভাৱে বিশেষ সক্ষম ব্যক্তি। সেইটোৱে সকলোৱে চাওক আৰু সকলোৱে সহায় কৰক, তেওঁক উৎসাহ দিয়ক, আশীৰ্বাদ দিয়ক, প্ৰেৰণা দিয়ক। এইটোৱে মোৰো আপোনালোকৰ ওচৰত সাদৰেৰে প্ৰণাম থাকিলে।